my YouTube channel Medusmita Datta. পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। আপোনালোকে মোৰ থাম্বনেইলটো চাই গম পাইছে আজি মই কি ভিডিঅ' বনাইছোঁ। তেন্তে আপোনালোকে চাই থাকক আৰু যদি চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আটাইতকৈ বেছি ডাঙৰ কথাটো হৈছে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'সমূহৰ সৈতে নটিফাই হৈ থাকিব। তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো গম পাইছে অলপ আগত ভাৰত চৰকাৰে সম্পূৰ্ণভাৱে পাবজি বন্ধ কৰি দিলে। তথ্য প্ৰযুক্তিৰ মন্ত্ৰালয়ে এই পদক্ষেপ হাতত লৈছে। অকল পাবজিয়ে নহয়, প্ৰায় 118টা এপ ভাৰতত অলৰেডি বন্ধ হৈ গ'ল। বহুত বেছি এটা ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ আমাৰ কিছুমান ব্যক্তিগত তথ্য চীনা কোম্পানীয়ে সংগ্ৰহ কৰি আছিলে, যিখিনি আমাৰ পাৰ্চনেল ডাটা থাকে। এয়া ভাৰত চৰকাৰে পদক্ষেপ এইকাৰণে হাতত লৈছে যে আমাৰ ভাৰতৰ যাতে নিৰাপত্তাটো ভালদৰে থাকে। তো বহুত বেছি এটা ভাল খবৰ। এই পদক্ষেপটো লৈছে এই কাৰণে ভাৰত চীনৰ সংঘাতৰ পিছতেই ভাৰত চৰকাৰে এটা এখনি দিবৰ বাবে এই পদক্ষেপটো হাতত লোৱা হ'ল। তাৰপিছত আপোনালোকক ক'ব লাগিব যে পাবজি বন্ধ কৰাৰ আগত প্ৰায় ভাৰতত টিকটক, বিউটি প্লাছ এইসমূহ এপো বন্ধ কৰি দিছিলে। আপোনালোকে সকলোৱে গম পাইছে। বন্ধু বান্ধৱীসকল, পাবজি খেলটো চীনাৰ দক্ষিণ কোৰিয়াৰ হ'লেও এইটো কিন্তু চীনা কোম্পানীয়ে চলায়। আমাৰ ভাৰতৰ অধিকাংশ এপ চীনাৰ লগত জড়িত হৈ আছে, আপোনালোকে সকলোৱে জানে। ইয়াৰ আগত ভাৰত চৰকাৰে টিকটক, লাইক আদি বিভিন্ন এপ বেন কৰি দিছিলে সম্পূৰ্ণৰূপে, কিন্তু পাবজিটো বেন কৰা নাছিলে। কিন্তু অৱশেষত আজি ভাৰত চৰকাৰে পাবজি খেলো বেন কৰি দিলে। ইয়াৰ বাবে ভাৰত চৰকাৰক বহুত বেছি ধন্যবাদেই দিব লাগিব। যিসকলে পাবজি ভাল পাইছিলে নতুবা পাবজি খেলিছিলে তেওঁলোকে দুখ কৰিব নালাগে, কাৰণ ভাৰত চৰকাৰে আমাৰ ভালটোৱেই বিচাৰে, অৰ্থাৎ আমাৰ নিৰাপত্তাটোৰ বাবে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। আপোনালোকে গম পাইছে যে আমাৰ ব্যক্তিগত তথ্যবোৰ সিহঁতে চুৰ কৰি আছিলে ইমান দিনে। আপুনি ক'ত গৈছিলে, আপুনি কি কৰিছে, এভৰিথিং চীনাই সংগ্ৰহ কৰি ৰাখিছিলে। চ' এতিয়াৰ পৰা ভালেই হ'ল, নিৰাপত্তাটো আমাৰ সুৰক্ষিত হৈ থাকিব, নহয়নে বন্ধু বান্ধৱীসকল? তো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব নাপাহৰিব। এতিয়ালৈ বাই বাই।